হেল্ল' এভৰিৱান, পাৰ্লিছ ব্লগৰ দ্বিতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো কুশলে আছে, ময়ো ভালে আছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে মোক বহুতখিনি মৰম দিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। আচলতে অকণমান সহায়েৰে ভিডিঅ'বিলাক বনোৱাত বহুত সহায় কৰে, উৎসাহ যোগায়। আজিৰ ভিডিঅ'টো হৈছে দুধসাগৰ ৱাটাৰফলটোৰ ওপৰত। আমি ৱাটাৰফলটোলৈ কেনেকৈ গ'লোঁ, তাত কি কৰিলোঁ, ভালে লাগিল নে বেয়াই লাগিল, সকলো কথা তাত আপোনালোকে পাব। ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমি থকা ৰিজৰ্টখনৰ পৰা অৰ্থাৎ পালনিম বিচৰ পৰা 60 কিলোমিটাৰ দূৰ হয়। চাউথ গোৱাতেই পৰে বাৰু। দুধসাগৰ ৱাটাৰফলটো আবেলি 5টা বজালৈকে খোলা থাকে, কিন্তু দিনত গ'লে মোৰ বোধে বেছি ভাল হয়, কাৰণ এটা দীঘলীয়া জাৰ্ণি হৈ পৰে। আমি ৰাতিপুৱা 5টা নহয় বাৰু, 5টা বজাত আমি ৰেডি হৈছিলোঁ, 7 বজাতে গৈছিলোঁ। 2 ঘণ্টা লাগিলে পাওঁতে। পোৱাৰ পিছতো এটা দীঘলীয়া লাইন। কিহৰ লাইন? জীপ চাফাৰীত টিকেট কৰিবৰ কাৰণে লাইন। আমি 50 নম্বৰত আছিলোঁ, কিন্তু আমাৰ পাছতো লাইনত বহুত মানুহ আছিলে। পাৰ পাৰ্চন 500কৈ লৈছিলে, আৰু লাইফ জেকেটৰ নামত, আৰু লাইফ জেকেটটো কম্পালচৰি হয়, এইটো ল'বই লাগিব, এক্সট্ৰাকৈ 40 ৰুপিজ লৈছিলে। মহাদেৱ ফৰেষ্টখনৰ মাজেৰে জীপ চাফাৰীত লৈ যায়। ভাল লাগে, ৰাস্তাবোৰ বৰ ঠেকেচনি। তথাপিতো তেওঁলোকে কয় 45 মিনিট লাগে, যাওঁতে 1 ঘণ্টাই লাগে। হয়তো প্ৰত্যেক জীপ চাফাৰী টাইমবোৰ বেলেগো হ'ব পাৰে, কিছুমানৰ 45 মিনিট, কিছুমানৰ 1 ঘণ্টা, হয়তো কিছুমানৰ 40 মিনিট তেনেকৈও পায়গৈ। আমাৰ 1 ঘণ্টা লাগিলে। কিন্তু জীপবিলাকত এটা নিৰ্দিষ্ট স্থানলৈহে যায়, আৰু সেই স্থানত জীপবোৰ ৰখাই দিয়েগৈ, আৰু সেই স্থানৰ পৰা আমি ট্ৰেকিং কৰিব লাগে। আৰু এয়া এনেদৰে ট্ৰেকিং কৰি গৈ থাকিব লাগে। আমাৰ ৱাটাৰফলটো পাবলৈ 30 মিনিট লাগিলে এনেকৈ গৈ থাকোঁতে, আৰু অলপ লাহে লাহে যাব লগা হয়, কাৰণ খুব শিল থাকে আৰু ওখৰা হয় ৰাস্তাবিলাক। বান্দৰ কিন্তু পোৱা যায়, ভিডিঅ'টোতো আপোনালোকে দেখিছে চাগে, বান্দৰ সাংঘাতিক পোৱা যায়। আৰু কিবা এটা খাওঁ বুলি ক'লে আপোনালোকে লৈ আহিলে কিন্তু ইয়াত খাব নোৱাৰে, বান্দৰৰ চকু আপোনালোকক খোৱাত পৰিবই। সেয়াই আৰু, ট্ৰেকিং কৰি বহুত মজা লাগে, বিৰাট ভাল লাগে। আধা ঘণ্টা কৈছোঁহে, কিছুমানৰ 45 মিনিটো লাগি যায় দেই। সেইটো কিমান স্পীডত যায় নিজৰ ওপৰত কথা। এইটোৱে হৈছে দুধসাগৰ ৱাটাৰফল। বহুত বেছি ধুনীয়া, মোৰ বহুত ভাল লাগিলে, আমাৰ ভাল লাগিলে চাই। বহুত এক্সপিৰিয়েঞ্চ হ'ল, ট্ৰেকিং কৰা মজাটোও লাগিলে, ৱাটাৰফলটো চোৱাটোও ভাল লাগিলে। ভিডিঅ'টো কেনে পাইছে নাজানো, কিন্তু খালী চকুৰে বহুত ভাল লাগে, সাংঘাতিক ভাল লাগে। আপোনালোকে ৱাটাৰফলটো চাওঁতে পানীত নামিবও পাৰে, পানীখিনি বৰ ঠাণ্ডা, নামিব পাৰে, বহুত মানুহ নামিলে কাপোৰ লৈ আহিব। ইয়াত ৰুম থাকে, তাত ছাইডতে ৰুমত আপোনালোকে কাপোৰ চেঞ্জ কৰি পানীত নামিব পাৰে। ভাল লাগিলে। যদি গোৱাৰ চাউথ গোৱালৈ আহে, তেতিয়াহ'লে এই ৱাটাৰফলটো কিন্তু নোচোৱাকৈ নাযাব, চাইহে যাব। আৰু অলপ সোনকালে আহিব, তেতিয়া এনেকৈ সোনকালে আহিলে জাৰ্ণিটো আপোনালোকে দিনতে শেষ কৰিব পাৰিব। সেয়াই আজিলৈ দুধসাগৰ ৱাটাৰফল ইমানতে শেষ হ'ল। নেক্সট ভিডিঅ'ত বেলেগ এটা টপিক লৈ আহিম, গোৱাৰে ভিডিঅ' হ'ব। এতিয়া এই ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব, আৰু এনেকৈ মোক মৰম দি যাব। আৰু যদি চেনেলটো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকৈ মৰম দি যাব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।